সতৰ্কবাৰী মাজুলীৰ সামগ্ৰী ক্ষেত্ৰত উপস্থিত আছোঁ। আপোনালোকক আমি মাজুলী সামগ্ৰী ক্ষেত্ৰত বিশেষত্ব অসমৰ লগতে গোটেই ভাৰততে মানে অসমৰ নাম উজ্বলোৱা মুখা শিল্পৰ বিষয়ে অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। আমাৰ গোস্বামীদেৱ ইয়াৰ যিগৰাকী মূল কৰ্মকৰ্তা তেখেত আমাৰ লগত আছে আছে। প্ৰথমতে আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপুনি আমাৰ অসমৰ যি মুখা শিল্পক বিশ্ব দৰবাৰলৈ নিয়াত যি অৰিহণা যোগাই আছে আপোনালোকৰ সত্ৰই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আৰু এটা কথাৰ কাৰণে আপোনালোক বিশেষ অভিনন্দন জ্ঞাপন কৰিছোঁ। 26 জানুৱাৰী যি আমাৰ প্ৰতীকপট অহা 26 জানুৱাৰী প্ৰতীকপটত মুখা শিল্পই স্থান লাভ কৰা কথাটো আমাক গৌৰৱান্বিত কৰিছে আৰু সেই ক্ষেত্ৰত আপোনালোকৰ যি অৰিহণা আমি তাক নমস্কাৰ জনাইছোঁ, সেৱা জনাইছোঁ। ধন্যবাদ আপোনাক। এতিয়া আমি অকণমান মুখাসমূহ দেখুৱাবলৈ চেষ্টা কৰিম। নৃসিংহ দেৱতা শ্ৰীকৃষ্ণ নৃসিংহ অৱতাৰ মুখা। দেখা পাইছে এইফালে অন্যান্য মুখাসমূহ আছে। বানৰজাৰ মুখা, এনেকৈ মুখা নিৰ্মাণৰ প্ৰশিক্ষণো দিয়ে ইয়াতে। সংগীত কলা কেন্দ্ৰ ইয়াৰ অধীনত তেওঁলোকে মুখা নিৰ্মাণৰ প্ৰশিক্ষণ দিয়ে। সুগ্ৰীৱ, শংখচূড়, বৎসাসুৰ, পৰশুৰাম, হিৰণ্যকশিপুৰ, বিভিন্ন মুখা, ৰাৱণৰ মুখা, লক্ষ্মণ, শূৰ্পণখা, বান্দৰৰ ভাৱৰীয়াসকলৰ কাৰণে মুখা, ত্ৰিশৰা আদি অন্যান্য ধৰণৰ মুখা। গোস্বামী ডাঙৰীয়া, হয় কওক। আমি আপোনাৰ পৰা জানিব বিচাৰিম মুখাবিলাক আপোনালোকে কেনেকৈ বনায় আচলতে? আমাৰ মুখা সংস্কৃতি হ'ল শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি। হয়। আমি এই বস্তুটো প্ৰথম বাঁহৰ কাঠিৰে তৈয়াৰ কৰোঁ। হয়। ইয়াৰ ওপৰত কুমাৰ মাটিৰে লেপ দিওঁ। হয়। তাৰপিছতে গৰু গোবৰৰ চেহেৰা বনাওঁ। হয়। তাৰপিছত আকৌ কুমাৰ মাটিৰে কাপোৰ বনাওঁ। তাৰপিছতে এইটো ৰূপ ল'ব আপোনাৰ। ইয়াৰ পিছতে আপোনাৰ ৰং আহিব। এইখিনি ইয়াৰ পিছত মানে পৰৱৰ্তী বিকশিত হৈ গৈ থাকিব। ষ্টেপ বাই ষ্টেপ গৈ থাকিব। আচ্ছা। এই চাওক, এই বাঁহেৰে প্ৰথমতে সাজটো বনাই লৈছে, তাৰপিছতে বাঁহৰ সাজটোক ওপৰত তেওঁলোকে এইটো কুমাৰৰ মাটিৰ কাপোৰ আছে ন? হয়। কাপোৰেৰে তেওঁ মানুহৰ জোখৰ অনুসৰি মুখাটো বনাই লয় আৰু তাৰপিছত তাতে মুখৰ আকৃতি দিয়া হয়। গৰু গোবৰেৰে মুখৰ আকৃতি সেইটো দিয়া হয়। খুব এটা সুন্দৰ এটা মানে ব্যতিক্ৰমী শিল্পকৰ্ম। এনেকৈ আহ্বান জনাইছে মোক জীয়াই ৰাখক, মুখা শিল্পক জীয়াই ৰাখিবলৈ এটা আহ্বান। অৱশ্যে প্ৰায় বিলুপ্ত প্ৰায় নিচিনাই হৈছে। খুব কম ইয়াৰ প্ৰচাৰ প্ৰসাৰ আছে, কিন্তু এতিয়া আমি আশা কৰিছোঁ অনাগত দিনত এই মুখা শিল্পই ইয়াৰ হেৰুৱা গৌৰৱ পুনৰ উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব। ভূপেন হাজৰিকাৰ মুখা বনাইছোঁ আমি। ভূপেন হাজৰিকাই মুখা সংস্কৃতিক স্বীকৃতি দি থৈ গৈছে ৰাষ্ট্ৰীয় পৰ্যায়ত। প্ৰথম সংগীত নাটক একাডেমী পুৰস্কাৰ আমাৰ পিতৃ উপকান্তদেৱ গোস্বামী, এতিয়া বৰ্তমান সামৰিক ক্ষেত্ৰৰ সত্ৰাধিকাৰ, 2003 চনত দিছে তেখেতে। সেইকাৰণে আমি ভূপেন হাজৰিকাকো জীয়াই ৰাখিছোঁ আমাৰ মুখাৰ সংস্কৃতিৰ মাজত, কাৰণ তেওঁ আমাক এইটো স্বীকৃতি দি থৈ গৈছে। খুব ভাল আপোনালোকে এইটো ৰাখিছে। বলভদ্ৰ কৃষ্ণ মুখা ন? হয়। নৰকাসুৰ ৰজা। ইয়াৰ বাকী আপোনাৰ এই ৰিংঝিং যাত্ৰা যিখন আপোনাৰ ভাওনা, তাত প্ৰহ্লাদৰ যিটো শাস্তি দিবৰ কাৰণে হাতীটো লাগিলে, হাতী আছিলে গছকাই প্ৰহ্লাদৰ, তেতিয়া এই হাতীটো ব্যৱহাৰ হয়। তাৰ পৰা সীতাহৰণ বালিব ৰাৱণ বধত এই পহুটো সোণৰ হৰিণ সীতাক লাগে এইটো হৰণ। সেইটো আমাৰ ৰাৱণে সীতাক হৰণ কৰি নিয়ে। ৰামে এইটো মাৰিবলৈ যাওঁতে সীতাই ৰাৱণে হৰণ কৰি লৈ যায়। তাৰপাছতে এইবিলাক আপোনাৰ সৰু সৰু মুখা বনাইছো। এয়া টুৰিজিম বিভাগে এইটো অলৰেডি লৈ ল'লে। আচ্ছা, কেনেকৈ দামবিলাক কেনেকৈ? এটা এইটো 500 টকা। এটা 500 টকা। বিভিন্ন অৱয়ৱৰ মুখাবিলাক আছে ইয়াতে। এইটো শিল। হয়, এইটো শিল। এইটো বালি যেতিয়া জোনবিক বধ কৰি গাঁতত যেতিয়া সোমাই গৈছিলে মায়ন্তৰ গদা, তেতিয়া সেই সুগ্ৰীৱ বন্ধাই শিলটো গাঁতত দি দিছিলে, তেতিয়া সেইটো শিলটো লাগে। এইখিনি অন্য ধৰণৰ মুখা। এইখিনি কিহৰ মুখা বাৰু? এইখিনি আপোনাৰ আমাৰ যিখিনি কৰ্মশালা যিখিনি ল'ৰাক আমি শিকাইছোঁ, তেওঁলোকে এইটো বনাই বিভিন্ন ৰাক্ষসৰ মুখা। প্ৰশিক্ষণ লোৱা প্ৰশিক্ষাৰ্থীসকলে বনোৱা নহয়? হয়। মুখা কৰ্ম লিখা আছে। ঠিকে। গতিকে খুব চালে চকুৰোৱা পৰিৱেশ আৰু আমি নিজকে ধন্য মানিছোঁ আজি সত্ৰ নগৰী মাজুলীত আহি এইদৰে
মুখা শিল্প চোৱাৰ খুব এটা হেঁপাহ আছিলে আচলতে। সঁচাকৈ খুব হেঁপাহ আছিলে। বহুত ভাল লাগিলে। ধন্যবাদ ধন্যবাদ ধন্যবাদ। মিষ্টাৰ ধীৰেন গোস্বামী ডাঙৰীয়া আমাৰ লগত আছিলে, ইয়াৰ কৰ্মকৰ্তা স্বত্বাধিকাৰী। তেওঁ আমাক গোটেই মুখা শিল্পৰ বিষয়ে বিৱৰণখিনি দিলে আৰু আমি আপোনালোকক ইয়াৰ মাধ্যমেৰে দেখুৱাবলৈ যত্ন কৰিলোঁ। আপোনালোকক আকৌ পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আমাৰ সেৱা আৰু আমাৰ শুভকামনা জ্ঞাপন কৰিছোঁ। অনাগত দিনত আকৌ আহিম এনেকৈ। নিশ্চয় আপোনালোক আহিব, আপোনালোকৰ আশা আহিব, আকৌ অহা বছৰ আশা আছে। আমাৰতো চলিয়ে থাকিব এইটো। হয় হয়। আপোনালোকক আমি ধন্যবাদ ধন্যবাদ।